হেল্ল' ফ্ৰেণ্ডছ, সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আছোঁ মোৰ চেনেলৰ তৰফৰ পৰা। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। মই আজি এটা খুব চিম্পুল ৰেচিপি আপোনালোকৰ কাৰণে আগবঢ়াই আছোঁ। এইকেইটা হ'ল গৰাই মাছ। আমাৰ আজি মাছ আনিছে দুই ধৰণৰ। মই ডাঙৰ মাছটো আজি ৰেচিপি নেদেখুৱাওঁ, এই গৰাই মাছেৰে এটা ৰেচিপি বনাম। মাছকেইটা মই পানীত জীয়াই থৈ দিলোঁ আৰু যিকেইটা মৰি যাব পাৰে সেইকেইটা মই আগতে উঠাই ল'লোঁ, কাৰণ মই আজি বনাম পানীলাওৰ পাতেৰে এটা ৰেচিপি, আৰু সেই ৰেচিপিত মই গৰাই মাছ ইউজ কৰিম। মোৰ আজিৰ ৰেচিপিটো হৈছে পানীলাওৰ পাতৰ। সেইটো হ'ল মই একেবাৰে তেল নিদিয়া কৰি আজি ৰেচিপিটো বনাম। বিনা তেল বিনা মছলাৰে, হালধি পাউডাৰটোলৈকে মই নিদিওঁ। মই এনেকুৱা ৰেচিপি আজি বনাই শ্বেয়াৰ কৰি আছোঁ। চাই থাকক মোৰ ৰেচিপিটি আপোনালোকৰ কেনেকুৱা লাগে। এইফালে মই পানী গৰম হ'ব দিছোঁ এটা কেৰাহীত, আৰু এইফালে শাককেইটা মই সৰু সৰু কৰি কাটি ধুই দাই ৰেডি কৰি লৈছোঁ ভাল কৰি। কেৰাহীত পানীখিনি গৰম হৈ আহিছে। এতিয়া মই পিঁয়াজ এটা কাটি থৈছিলোঁ মিহি কৰি, পিঁয়াজটো এড কৰি দি আছোঁ পানীত। আৰু নহৰু কেইটামান মই চেঁচি থৈছোঁ, সেইকেইটা মই এড কৰিলোঁ। পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়া মই দিম, আৰু নিমখৰ বাহিৰে একো নিদিম। জলকীয়া মই 3টা কাটি দিলোঁ। আপোনালোকে যদি জ্বলা কম বেছি কৰিব পাৰে, যেনেকুৱা খায় এনেকুৱা, আৰু নিমখ জোখৰ দিলোঁ। এতিয়া মই ঢাকনি এটা দি ঢাকি দিলোঁ, কাৰণ এই ঢাকনিটো দিয়া বহুত জৰুৰী হয়। ঢাকনিটো নিদিলে পানীখিনি ক'লা পৰি যাব পাৰে, আৰু ঢাকনিটো দিলে কালাৰটো বহুত ধুনীয়া হয়। পানীটো পূৰা উতলি অহাৰ পিছত মই শাকখিনি এড কৰি দিলোঁ। শাকখিনি মিক্স কৰি এটা চামুচেৰে ভাল কৰি মিহলাই দিব লাগিব। ভাল কৰি মিক্স কৰি দিলোঁ। তাৰপিছত আকৌ ঢাকনি দি মই 3 পৰা 4 মিনিটলৈকে কুক হ'ব দিলোঁ, শাকখিনি যাতে ভাল কৰি সিজি যায়। আৰু এইফালে মই গৰাই মাছখিনি ভাল কৰি ৰঙা কৰি ভাজি থৈছোঁ। শাকত মই এড কৰিম। যেতিয়া শাক পূৰা সিজি আহিব, সেই টাইমতে মাছখিনি মই হাতেৰে ভাঙি এড কৰি দিলোঁ। এনেকুৱা কৰি গৰাই মাছেৰে শাক বনালে বহুত টেষ্টি হয়। আপোনালোকে গম পায় গৰাই মাছ কেনেকুৱা টেষ্টি বস্তু হয়। মাছখিনি এড কৰাৰ পিছত এটা চামুচেৰে মিক্স কৰি দি আকৌ মই কুক হ'ব দিম 3-4 মিনিট। আপোনালোকে হয়তো ভাবি আছে মছলা দিয়া নাই, তেল দিয়া নাই, কেনেকুৱা যে হ'ব। কিন্তু আচলতে বহুত টেষ্ট হয়। আপোনালোকে একদিন হ'লে এনেকুৱা বনাই খাই টেষ্ট কৰিব, তেতিয়াহে গম পাব। আৰু বিনা মছলাৰে বিনা তেলেৰে যদি খাব পাৰোঁ আমি, সেইটো আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী হয়, চবে গম পায়ে। আৰু এনেকুৱা কৰি বনালে খোৱা যায়, বহুত টেষ্টো হয়। আৰু ঝোলটো চাইছে একেবাৰে গ্ৰীণ কালাৰ হৈছে, চুপৰ নিচিনা। এই জোলটো মই বিৰাট ভাল পাওঁ, জোলটো বহুত টেষ্টি হয়। এনেকুৱা চাওক, বহুতে কিন্তু এনেকুৱা শাকত ঝোল দেখিলে বেয়া পায় যে শাকত আৰু ঝোল দিয়ে নেকি। কিন্তু একদিন বনাই খাই চাব, তেতিয়াহে ক'ব যে ঝোল কৰি বনালে কেনেকুৱা লাগে। এতিয়া মোৰ তৰকাৰীটো হৈ আহিছে, শাকখিনি সিজি গৈছে ভাল কৰি। মই নিমখটো চেক কৰি লওঁ। নিমখ চেক কৰাৰ পিছত মই গেছৰ ফ্লেমটো বন্ধ কৰি দিলোঁ। বন্ধুসকল, মোৰ এই শাকৰ ৰেচিপিটো যদি দেখি ভাল পাই আছে, এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলত অহাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আৰু যদি আগতে কৰিছে, তেনেহ'লে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি আছোঁ মোৰ চেনেলত অহাৰ কাৰণে। সকলোৱে ভালে থাকক, সুস্থ থাকক, সকলোৰ শুভ কামনা কৰোঁ। সকলোৱে ভালে থাকক সেই কামনা কৰোঁ। আৰু মই আজি বিদায় লৈ আছোঁ সকলোৰ পৰা। নেক্সট ভিডিঅ' যেতিয়া লৈ আহিম আকৌ দেখা হ'ব। আজিৰ ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ। আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ।